নমস্কাৰ, মোৰ নাম অজয়, মোৰ বয়স 23। আজিৰ পৰা 5 বছৰ আগৰ কথা। তেতিয়া মোৰ বয়স আছিল মাত্ৰ 19। সবিতা বৌৰ বিয়া হোৱা আজি 9 বছৰমান হ'ল। বৌৰ বৰ্তমান বয়স হৈছে 35। মোৰ নিজা বৌ নহয়, আমাৰ ঘৰৰ ওচৰৰে। বৌৰ এজনী ছোৱালীও আছে। মই সিহঁতৰ ঘৰত প্ৰায় থাকোঁ। ৰাতি দাদা নাথাকিলে মোক থাকিবলৈ কৈ যায়। বৌ দেখাত বহুত ধুনীয়া, বেছি ওখ নহয়, চাপৰ নহয়। দেহৰ চাইজ 34-36 হ'ব। দুজনটো ইমান ডাঙৰ। বৌ গায়ে ধোৱাত এখন পাতল মেখেলা পিন্ধি গা ধুৱে আৰু মই সদায় দেখা পাওঁ মস্ত ডাঙৰ লুলু আৰু টপিনাখন দেখিয়েই মোৰ দাং খাই উঠে। আৰু বৌ মোক একেবাৰে লাজ নকৰে। মোৰ লগত খোলাখুলিকৈ কথা পাতে আৰু মোৰ লগত ধেমালিও কৰি থাকে। এদিন ৰাতিৰ কথা, দাদা নাছিল আৰু বৌয়ে মোক থাকিবলৈ মাতিছে। তাৰপিছত আমি খাই বৈ শুবলৈ ল'লোঁ। সিহঁতৰ বিচনা এখনেই, তাতে আমি তিনিওৱে শুলোঁ। মাজত তাৰ ছোৱালীজনীয়ে শুলে। তেতিয়া বৌ বিয়া হোৱা 4 বছৰ হৈছিল আৰু ছোৱালীজনী তেতিয়া 3 বছৰ। আমি 9 মান বজাত শুলোঁ। আৰু বৌ টোপনিত এনেকুৱা নাকৰ শব্দ হয়। নাকৰ শব্দত মই সাৰ পালোঁ। ৰাতি 12টামান বাজিছে। মই বৌক মাতিবলৈ ধৰিলোঁ। বৌ, অ' বৌ, নাই, সাৰ নাপায় আৰু লাইটৰ পোহৰত দেখিলোঁ বাহিৰৰ পোহৰ আহি ঘৰত সোমাই মেখেলাখন আধা খোল খাই কোচ খাই আছে। দেখি মই ৰ'ব নোৱাৰা হ'লোঁ। ইফালে মাজত ছোৱালীজনীও আছে। একো কৰিব নোৱাৰোঁ আৰু ভয়ো লাগে। তেতিয়া মোৰ এটা মোবাইল আছিল, Z1। মোবাইলটো ভাইব্ৰেশ্যন দি মেখেলাখন লাহেকৈ দাঙি ফটো তুলিবলৈ ধৰিলোঁ। মুখখনত 10মান ফটো তুলি চালোঁ। ফটোবোৰ ভালদৰে অহা নাই, মুখখন ভালদৰে দেখা নাযায়। তেৰা-তেৰি হৈছে। তাৰপিছত আৰু তুলিবলৈ ধৰিলোঁ। তেতিয়া বৌয়ে সাৰ পাই গম পাই আছিল। ফ্লেছ লাইট পোহৰত সাৰ পালে। মই গম পোৱা নাছিলোঁ যে বৌয়ে সাৰ পাই আছে আৰু অলপ পিছত একো নজনা ভাও ধৰি সাৰ পাই মোক মাতিলে, ঐ বুলি। বৌয়ে মোক চিটিকৈ মাতে, কেতিয়াবা পাগল, কেতিয়াবা বান্দৰ এনেকৈ। বৌয়ে মোক মাত লগালে, ঐ বুলি। ঐ, মই কি হ'ল? বৌয়ে, চনা, বাহিৰত যাই আহ, মোক চিন্তা লাগিছে। লৈও মুতিবলৈ গ'লোঁ। বৌ মোৰ আগতে মেখেলাখন দাঙি মুতিব ধৰিলে। তাৰপিছত আমি সোমালোঁ। বৌয়ে বাহিৰৰ লাইটবোৰ অফ কৰি দিলে। মই পানী খাব ধৰিলোঁ। বৌয়ে কিবা এটা ঔষধ খালে। মই সুধিলোঁ, ইমান ৰাতি কিহৰ ঔষধ খালি? বৌয়ে ক'লে, গা বিষৰ বুলি। তাৰপিছত আমি শুবলৈ ল'লোঁ আৰু বৌয়ে এইবাৰ ছোৱালীজনীক বেৰৰ কাষত ঠেলি দি ক'লে, ইমান লৰি থাকিব পাৰে ছোৱালীজনী। মই মনতে ভাবিলোঁ, ছোৱালীজনীয়েতো লৰচৰ কৰি থকা নাছিল। বৌয়ে ক'লে, মই মাজত শুম, তই মোৰ কাষত শু। তাৰপিছত মই লাইটটো অফ কৰি শুলোঁ আৰু বৌয়ে মোৰ বালিষ্টৰ ওপৰতে হাতখন দি আছে। মই একো নকৈ তাৰ হাতৰ ওপৰতে শুলোঁ। মোৰো ভয় লাগিব ধৰিলে। মোৰ মুখামুখিকৈ থকাৰ বাবে ইফালে তাৰ উশাহবোৰ মোৰ মুখত লাগিবলৈ ধৰিলে। মই ভয়ত টোপনি যোৱাৰ ভাও ধৰিলে আৰু ইফালে বৌৰ হাতৰ ওপৰতে শুই আছোঁ।
বৌয়ে ক'লে, ইমান কাষত কিয় আছ, পৰি যাবি, ইফালে আহ মোৰ ফালে, কৈ মোক টানি ল'লে আৰু মই বৌৰ বুকুৰ মাজত সোমাই পৰিলোঁ। মস্ত ডাঙৰ ডাঙৰ নুডলৰ মাজত মোৰ মুখখন সোমাই পৰিল। মই কিছু সময় টোপনি যোৱাৰ ভাওহে ধৰি থাকিলোঁ। বৌয়ে তাৰ মেখেলাখন খুলি পেলাই মই গেঞ্জি পিন্ধি আছিলোঁ, মোৰ গেঞ্জিখন খুলি পেলালে আৰু চুমা খাব ধৰিলে। মোক ওপৰত তুলি লৈ আধা ঘণ্টামান চুমা খাই থাকিল। বৌয়ে ক'লে, মুনু কেনেকুৱা লাগিছে? মই লাজতে চুপচাপ আছিলোঁ। বৌয়ে মোক পাগলৰ দৰে চুমা খাবলৈ ধৰিলে আৰু জোৰে জোৰে কামুৰিব ধৰিলে। তাৰপিছত মই বৌয়ে কি হ'ল? মই দে না বাৰী মোৰ বছৰত বহুত দিন হ'ল, মোৰ বাৰী সোমাব পোৱা নাই। তই আজি যিমান মন যায় সিমান সোধা, তোক যেতিয়া মন যায় তেতিয়াই মোক চুব পাৰিবি। তাৰপিছত মই বৌ দুটা কামুৰিব ধৰিলে। সেইকাৰণে অলপ অসুবিধা হৈছে, বাৰে বাৰে বুজাব চেষ্টা কৰি আছোঁ, পৰা নাই, পিছল খাই কৰাবলৈ যায়। বৌয়ে হাঁহি ক'লে, হৈছে তো অলপ বস্তু মেলি দি আছোঁ, সূতা বিচাৰি নোপোৱা। বৌয়ে মোৰ বাৰ্থডে হাতে এটা বস্তু ভিতৰত লগাই দিলে আৰু ক'লে, চোনা এতিয়া। মই সোমাই দি বৌক সুধিলোঁ, সোমাইছে নে সোমাই নাই? বৌয়ে ক'লে সোমাইছে, জোৰে জোৰে কৰা। তাৰপিছত মই জোৰে জোৰে থাপ মাৰিব ধৰিলোঁ। বৌ খেকাব ধৰিলে আৰু ক'লে, মোৰ পানী ওলাই গ'ল, সোনকালে কৰ। আৰু 2 ঘণ্টামান মোক চলিয়াই থাকিলে। বৌ দুবাৰকৈ পানী ওলাই গ'ল। তাৰপিছত দুয়োজনে তেনেকৈ সাৱটি ধৰি শুই থাকিলোঁ। ৰাতি উঠি আকৌ এবাৰ চলিলোঁ। তাৰপিছৰ পৰা যেতিয়াই মন যায় তেতিয়াই বৌ চলি আহোঁ।